বিবেকবিহীন সমাজৰ পথভ্ৰষ্ট ৰত্নাকৰ। সমাজ, হয়, সমাজৰ চকুত মই বেয়া, কাৰণ মই বিবেকবিহীন লোকৰ চিন্তাধাৰাৰ বিৰুদ্ধে। মই বেয়া, কাৰণ কাৰো হৃদয়ৰ সৈতে খেলিব নাজানো। উচ্চ আসনৰ বাবে কাকো অৱজ্ঞা কৰিব নাজানো, সেইবাবেই মই বেয়া। কাৰো হৃদয়ত মিছা প্ৰেমৰ তৰংগ তুলিব নাজানো। কিছু সন্মান, কিছু টকাৰ কাৰণে নিজকে বিক্ৰী কৰিব নোৱাৰো। সমাজত আমাৰ দৰে দৰিদ্ৰই মদ খালে মানুহে হাঁহে আৰু কয় সি মদাহী। অন্ধ প্ৰেমে তাৰ জীৱন ধূলিসাৎ কৰিলে। কিন্তু চহকী ঘৰৰ ল'ৰাই মদ খালে মানুহে হয়তো কব, খাওক দে, তাৰ টকা আছে। এইখনেই আমাৰ সমাজ, বিবেকবিহীন মানুহৰ ভ্ৰান্ত ধাৰণা। মই ৰত্নাকৰ, বিবেকবিহীন সমাজৰ এক নতুন ৰত্নাকৰ। ৰক্তিমৰঞ্জন শইকীয়া, বিহাৰৰ চহৰ।